Welcome to my today's vlog and welcome to my corporate studio. আজি ৰাতিপুৱা শ্বুট কৰিছোঁ কিয় জানানে? এতিয়া আজি আমি এটা নতুন জেগাত যাওঁ। So I was thinking of মই আজি চুইমিং ষ্টাৰ্ট কৰিম। So চুইমিঙলৈ এতিয়া বাজিছে 7টা মৰ্ণিঙত আৰু মই চুইমিং যাবলৈ ৰেডি উইথ মাই ছান। জাষ্ট তাৰো চামাৰ ভেকেশ্যন চলি আছে। So যিসকল নতুন ভিউৱাৰ্ছ প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব মাই চেনেল আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব নাপাহৰিব। So let's start our journey. So একদম সিম্পল ৱেত আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। আমাৰ ইয়াতে দুটা চুইমিং পুল আছে, এটা এনভিক লঞ্চ বুলি এটা জেগা আছে তাতে আৰু এটা জনৰ চুইমিং পুলটো। বাট উই হেভ ডিচাইডেড কি আমাৰ কনভিনিয়েণ্ট টাইম দুটা মা দেউতাৰ কাৰণে মিলা নাছিলে। চ' আমি এনভিক লঞ্চৰ চুইমিং পুলটো চুজ কৰিলোঁ। চ' আপোনালোকক আমি চুইমিং পুললৈ লৈ গৈ থাকোঁ আৰু কেনেকৈ চুইমিং ষ্টাৰ্ট কৰিলোঁ, কেনেকৈ শিকিম সেই জাৰ্ণি আপোনালোকক দেখাই গৈ থাকিম আহি থকা ব্লগবিলাকত। ত' যিখন আমি কৈছিলোঁ এনভিক লঞ্চ নিৰঞ্জন স্কুল আছে যে তাৰ ফ্ৰণ্টতে গলিটো এনেকৈ এইটো এণ্ট্ৰি হয় তাৰ, আৰু অকণমান আগলৈ গৈ আমি আমাৰ চুইমিং পুলটো পাম। চ' আপোনালোকক দেখাই গৈ থাকিম। আমি আমাৰ ডেষ্টিনেশ্যন আহি পাই গ'লোঁ। এইটো এটা বিবাহ ভৱন, একচুৱেলি ইয়াতে বিবাহ পাৰ্টিজবিলাকো হয় আৰু লগতে ইয়াতে পুলো আছে। চ' আমি আমাৰ ডেষ্টিনেশ্যন আহি আছোঁ, আমি পাই গ'লোহি। এইটো বিবাহ ভৱনটোৰ লগতে আছে আমাৰ চুইমিং পুলটো। চ' এইটো চুইমিং পুলতে আমি আমাৰ চুইমিং ষ্টাৰ্ট কৰিম। চ' এইটো হৈছে সৰু পুল, যিহেতু মই নন চুইমাৰ, মোৰ ল'ৰা অৱশ্যে চুইমাৰ হয়, বাট মই এজ এ নন চুইমাৰ মই ভাবিছোঁ মই সৰু পুলটোৱে চিলেক্ট কৰিলোঁ। আৰু আমাৰ টাইমটো কনভিনিয়েণ্ট হৈ আছিলে আৰু ইনষ্ট্ৰাক্টৰ থাকিব আমাৰ দুজনৰ বাবে। চ' মই মোৰ ব্লগটো কণ্টিনিউ কৰি গৈ থাকিম। খুব সোনকালে আমি ইনষ্ট্ৰাক্টৰ অহাৰ লগে লগে পুলত নামি যাওঁ। এক্সাইটেড, ভেৰি এক্সাইটেড, নতুন বস্তু এটা শিকাৰ হেঁপাহ। আগতে শিকা নাছিলোঁ, এতিয়া ভাবিছোঁ ল'ৰাৰ লগতে শিকিম আৰু। দেৰিকৈ হ'লেও শিকাৰ কোনো বয়স নাই বুলি কয়। চ' সেইকাৰণে ল'ৰাৰ লগতে চুইমিং শিকাৰ যাত্ৰাত মোৰ আজি প্ৰথম দিন। আৰু ল'ৰাক আগতে নামিব কৈয়ে কওঁ চুইমিং কৰা, পিছে আজিহে গম পালোঁ যে পুলৰ পানী কিমান ঠাণ্ডা। তাতে ৰাতিপুৱা এতিয়া 7:30 মাত্ৰ হৈছে আৰু পুলৰ পানী যথেষ্ট ঠাণ্ডা। যিহেতু মই নতুন, গতিকে মোক এটা টিউব দিছে তেখেতসকলে আৰু মোক এনেধৰণে পেডলিং কৰিবৰ কাৰণে দিছে। ল'ৰাই পিছে ধুনীয়াকৈ চুইমিং কৰি আছে, ইনষ্ট্ৰাক্টৰ কাষতে বহি মোক পেডলিং কৰিবলৈ দি ল'ৰাক তেখেতে শিকাই আছে। আৰু ময়ো অৱশ্যে এনজয় কৰিছোঁ, খুব ভাল লাগিছে পেডলিং কৰি। বাট উইদাউট টিউব লাহে লাহে শিকি যাম আগলৈ। চুইমিং কৰি ফ্ৰেছ হৈ আমি এতিয়া ঘৰলৈ গৈ আছোঁ। আজি ফাৰ্ষ্ট ডে, ভাল লাগিল খুব। আৰু ট্ৰাই যিমান পাৰোঁ সোনকালে চেষ্টা কৰিম শিকিবৰ কাৰণে, আৰু আপোনালোকে এনেধৰণে উৎসাহ আগলৈ আগবঢ়াই থাকিব। চ' যিসকল মোৰ নতুন ভিডিঅ' তেখেতসকলে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। চ' ষ্টে টিউন, ভালে থাকক সকলোৱে, বাই বাই।